নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিকি গগৈ চেনেলটোত অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক দেখাব লৈছোঁ, মোৰ বাৰীত দেখিছে নেপিয় ঘাঁহ কৰি থোৱা আছে। নেপিয় ঘাঁহৰ ওপৰত ভিডিঅ' এটা লৈ আহিছোঁ। নেপিয় ঘাঁহ মানে ৰোৱাৰ পিছত কিমান দিনৰ মূৰত কাটিব পাৰে আৰু কেনেকুৱা জেগা ৰুব লাগে, কেনেকুৱা জেগাত। আৰু এইয়া দেখিছে আপোনালোকে, এইখিনিয়ে মোৰ নেপিয় ঘাঁহ। আৰু এইফালে পুৰা নেপিয় ঘাঁহ হৈ আছে দেখিছে। আৰু এইফালে এইখিনি মানে কাটি ছাগলীক খোৱালোঁ। আৰু মই এই ঘাঁহখিনি দুবাৰ কাটিলোঁ। এইবাৰ 3 নম্বৰ বাৰ পোখা মাৰি আছে। আৰু এই ঘাঁহখিনি কটা আজি মই বেছি দিন হোৱা নাই, একদম কম দিনৰ ভিতৰতে এই ঘাঁহখিনি ধুনীয়াকৈ বাঢ়ি আহিছে দেখিছে। এইখিনি ঘাঁহ প্ৰায় এতিয়া 2 ফুটৰ 2.5 ফুটৰ ভিতৰত হ'ব। আৰু এই ঘাঁহখিনি এতিয়া প্ৰায় মানে কটা হাইষ্ট দিন হৈছে 18 দিন। 18 দিনৰ ওপৰত ঘাঁহ মানে কটা হোৱা নাই, তাৰ ভিতৰতে আছে 10ৰ পৰা 18 দিনৰ ভিতৰত। যিহেতু মই ছাগলীক ডেইলি কাটি খুৱাই থাকোঁ, আৰু সেইবাবে এফালৰ পৰা কাটি খুৱাই গৈ থাকোঁতে প্ৰায় 18 দিন হৈছে কটা। আৰু এইফালে আপোনালোকে দেখিছে ঘাঁহখিনি, এই ঘাঁহখিনি কিমান ধুনীয়াকৈ পোখা মাৰিছে দেখিছে আপোনালোকে। এই ঘাঁহখিনি প্ৰায় এজোপা ঘাঁহত 20টা 22টা 25টা এনেকৈ পোখা মাৰিছে। আৰু প্ৰথম অৱস্থাটো 3টা 4টা মাৰিছিলে, এতিয়া প্ৰায় 3 নম্বৰ বাৰত আপোনাৰ 20ৰ পৰা 25টাৰ ভিতৰত পোখা মাৰিছে, আপোনালোকে দেখিছে এইফালে। আৰু এইফালেও কাটি পিনি ছাগলীক খুৱাই আছোঁ। নেক্সট মানে এইখিনি আছে, এইডোখৰ কটাৰ পিছত এইফালে ছাগলী এই ঘাঁহখিনি দেখিছে, এইফালৰখিনি কাটি খুৱাম। আৰু মোৰ যিহেতু ছাগলীৰ সংখ্যা কম, আপোনালোকে গম পাইছে, সেইবাবে ঘাঁহ মানে এভেইলেবল হৈ আছে, পূৰা ষ্টকত থকা নিচিনা হৈছে। এইফালে চাওক, এইখিনি ঘাঁহ কাটিবই পৰা নাই, ছাগলীক খুৱাবই পৰা নাই কাটি পিনি। আৰু এই ঘাঁহখিনি আকৌ এবাৰ কাটিছোঁ, এইবাৰ কাটিলে নেক্সট 2 নম্বৰ বাৰ হ'ব। আৰু আপোনালোকক ইয়াৰ মাজতে জনাই থওঁ, আপোনালোকৰ যদি কাৰোবাক নেপিয় ঘাঁহ লাগে, নেপিয় ঘাঁহৰ কাটিং পাই যাব মোৰ ওচৰত। আপোনালোকে এই নাম্বাৰটোত যোগাযোগ কৰিব। আৰু সেইফালে চাওক, সেই ঘাঁহখিনি কাটিঙৰ বাবে সাজু কৰি থৈছোঁ, কাৰোবাক লাগিলে যোগাযোগ কৰিব। আৰু আপোনালোকে যদি ছাগলী পোহে, নেপিয় ঘাঁহ ৰুই লওক, বহুত ভাল হয়। নেপিয় ঘাঁহটো ৰুই ল'লে কোনো প্ৰব্লেম নাথাকে। আৰু মানে কোনো টেনশ্যন ল'বলগীয়া নহয়, মানে লোকৰ ঘৰত ছাগলী আমনি নকৰে। আপুনি ঘৰতে বান্ধি পিনি এই ঘাঁহটো কৰি ল'লে ছাগলী পুহিব পাৰিব। আৰু সেইবাবে ময়ো এই ঘাঁহটো কৰি লৈছিলোঁ ছাগলী পোহাৰ আগত। আৰু আপোনালোকক জনাই দিছোঁ, এই ঘাঁহটো কিমান দিনৰ মূৰত কটা হয়। প্ৰথমবাৰ যেতিয়া মই ৰুইছিলোঁ, প্ৰায় 3 মাহমান লাগিছিলে। প্ৰথম যেতিয়া কাটিং পুলি ৰুইছিলোঁ দেই, তেতিয়া মানে যিহেতু অলপ টাইম লাগে কাটিং পোখা মাৰোঁতে, তেতিয়া টাইম লাগিছিলে, প্ৰায় আপোনাৰ 3 মাহৰ ওচৰা-ওচৰি লাগিছিলে ঘাঁহখিনি কাটিবলৈ। আৰু এতিয়া আকৌ আপুনি নেক্সট মানে এতিয়া মই প্ৰথমবাৰ 3 মাহৰ মূৰত কাটিছিলোঁ ঘাঁহখিনি। নেক্সট বাৰ মই প্ৰায় 35 দিনৰ মূৰত ঘাঁহখিনি কাটিব পৰা হৈ গৈছিলে, মানে একদম জোখৰ হৈ গৈছিলে। 35 দিনৰ মূৰত মানে নেক্সট আকৌ ঘাঁহখিনি কাটিব পৰা হৈছিলে। প্ৰথমবাৰ যিহেতু এটা কাটিং পুলি ৰুওঁতে বহুত টাইম লাগে, মানে পোখা মাৰিবলৈ, সেইবাবে সি 3 মাহমান লৈছিলে। মানে 3 মাহমানৰ পিছত মই ঘাঁহটো কাটিব পৰা হৈছিলোঁ, প্ৰথম ৰোৱাৰ পিছত। নেক্সট মানে 3 মাহৰ মূৰত এবাৰ কাটি দিয়া হ'ল। তাৰপিছত আকৌ আপুনি 35 দিনৰ মূৰত মই ঘাঁহটো কাটিবলৈ পাইছিলোঁ। আৰু এই ঘাঁহটো মানে প্ৰথমবাৰ ৰুওঁতেহে টাইম লাগে। তাৰপিছত আপোনালোকে 35 দিনৰ মূৰে এই ঘাঁহটো 35-40 দিনৰ মূৰে এই ঘাঁহটো কাটি থাকিব পাৰিব। আৰু এতিয়া আপোনালোকে দেখিছে এই ঘাঁহখিনি প্ৰায় 18 দিন হৈছে, মানে 10ৰ পৰা 18 দিনৰ ভিতৰত হৈছে। কিছুমান 10 দিন হৈছে, কিছুমান 12 দিন, হাইষ্ট 18 দিন হৈছে। 18 দিনত কিমান ধুনীয়াকৈ হৈছে চাওক। এইখিনি 18 দিনতো কাটি খুৱাবই পৰা হ'ল। যিহেতু মই কাটি 18 দিনত নোখোৱাওঁ বাৰু, প্ৰায় 35 দিনৰ মূৰত কাটোঁ। আৰু আপোনালোকে 35-40 দিনৰ মূৰত ধুনীয়াকৈ মানে ছাগলীক কাটি পিনি খুৱাব পাৰিব। আৰু আপোনালোকে জনালে কিমান দিনৰ মূৰত কাটি খুৱাব পাৰে, কিন্তু প্ৰথম ৰুওঁতেহে টাইম লাগে। নেক্সট আপুনি একো চিন্তা কৰিব নালাগে, একদম ধুনীয়াকৈ কাটি খুৱাই থাকিব পাৰিব 35 দিন 40 দিনৰ মূৰত। আৰু এইফালে দেখিছে এই ঘাঁহখিনি আকৌ এবাৰহে কাটিছিলোঁ, এই 2 নম্বৰ বাৰ কাটি খুৱাবই পৰা নাই। এইফালে ছাগলী মানে কাটি খুৱাব পৰা নাই, চাওক কেনেকুৱা ধুনীয়া হৈছে ঘাঁহখিনি। আৰু সেইফালে কাটিঙৰ কাৰণে সাজু কৰি ৰখা হৈছে। আৰু এইফালে চাওক আপোনালোকে, নেপিয়ৰ ঘাঁহটো আপোনালোকে যেনেকুৱা জেগাত ৰুব বিচাৰে ৰুব পাৰে। নেপিয়ৰ ঘাঁহটো হ'বই। আৰু কিন্তু মোৰ এই বাঁহৰ তলৰ ঘাঁহখিনি মানে এজোপা দেখিছে, এই বাঁহজোপা পাত পৰি যায় কাৰণে মানে
বিলাক পোখা মাৰিব পৰা নাই বেছি, মাৰিছে তথাপিও একদম মানে কম পৰিমাণে মাৰে। এইফালে দেখিছে আপোনালোকে ঘাঁহৰ বাহনিৰ পৰা প্ৰায় 10 ফুট মানৰ আঁতৰৰ ঘাঁহখিনি মানে একদম প্ৰডাকশ্যনটো বহুত ভাল হৈছে। মুঠতে আপোনালোকে যেনেকুৱা জেগাত ৰুব বিচাৰে ৰুব পাৰে, ঘাঁহটো একো প্ৰব্লেম নহয়। এইফালে দেখিছেনে মই বাঁহৰ কিনাৰত ৰুই থৈছোঁ যদি একদম ধুনীয়াকৈ ঘাঁহৰ কাটিং মানে পোখা মাৰি আছে। এইফালে চাওক, এইখিনি কিন্তু অলপ হেঙা হৈছে। এইফালে আকৌ দেখিছে এইফালৰখিনি বহুত ধুনীয়া হৈছে। আৰু অলপ ৰ'দ ঘাই হ'লে জেগাডোখৰ ভাল, কিন্তু ৰ'দ ঘাই হ'লে আপোনালোকে পানী দি থাকিব লাগিব। এইফালে দেখিছে মোৰ ঘাঁহখিনি। আপোনালোকে নেপিঅ ঘাঁহ মানে আনি ৰুলেই হ'ল, যেনেকুৱা জেগাত নহওক বাচিবই, সি নমৰে যিহেতু। কিন্তু তথাপিও অলপ যদি আপোনালোকে ৰ'দ ঘাই জেগাত ৰুব বিচাৰে তেতিয়া মানে প্ৰডাকশ্যনটো ভাল হয়। আৰু মোৰ এইফালৰ ঘাঁহখিনি যিহেতু ৰ'দ ঘাই হয়, প্ৰায় মানে ৰাতিপুৱা ৰ'দজাক পৰি যায় ইয়াত, আৰু ঘাঁহখিনি কিমান ধুনীয়া হৈছে দেখিছে আপোনালোকে। আৰু মোৰ বাৰীখন বাৰু গোটেই বাৰীখনতে মানে ৰ'দ পৰি থাকে, সেইবাবে কোনো প্ৰব্লেম নহয়। আৰু এইফালে চাওক ঘাঁহখিনি কিমান ধুনীয়া হৈছে। আপোনালোকে যেনেকুৱা জেগাত ৰুব বিচাৰে ৰুব পাৰে, একো প্ৰব্লেম নাই। কিন্তু ৰ'দ ঘাই হ'লে বেছি প্ৰডাকশ্যনটো বেছি ভাল হ'ব। এইফালে দেখিছেনে মোৰ কেনেকুৱা ধুনীয়া প্ৰডাকশ্যন হৈছে ঘাঁহৰ। এইফালে চাওক আপোনালোকে বাঁহ গছৰ গুৰিত ৰুলে অকণমান মানে প্ৰডাকশ্যনটো কম হয়, কিন্তু ঘাঁহ বাচিবই, কিন্তু কোনো পধ্যে ঘাঁহ নমৰে, কিন্তু প্ৰডাকশ্যনটো কম হ'ব। বাকী একো নাই, আপোনালোকে যেনেকুৱা জেগাত ৰুব বিচাৰে ৰুব পাৰে। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। আৰু সেইফালে ছাগলী চৰি আছে, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।